নমস্কাৰ, মই তাপ্তি দুটিৰ পৰা স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শীৰ্ষক ঘড়ীৰ কাঁটা। ক'লা জিন্স, নীলা চাৰ্ট, ভৰিত জোতা, কিন্তু হাতত নাছিল ঘড়ীৰ কাঁটা। তেনেকৈ দেখা দিছিল দূৰণিৰ পৰা গ্লানি মুখ কৃত্ৰিমতাৰ পৰা। পুৱা, দুপৰীয়া, সন্ধিয়া নে নিশা, অজ্ঞাত চকু পানীৰ কায়া। মানুহৰ কাৰুকাৰ্যৰ দংশনত ঘড়ীৰ কাঁটা ভিৰৰ গছকত, পকা ৰাস্তাৰ অট্টালিকাৰ কাষত। ধন্যবাদ।